মজা হেল্ল' এভৰিৱান গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰেখা চিম্পল লাইফষ্টাইল আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি হ'ল উৰুকা আৰু সকলোকে মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ ৰাতিপুৱাৰ পৰা ব্লগ বনাম বুলি মই বনাবই পৰা নাছিলোঁ মোবাইল 11টা বাজিছে তথাপি মই ভাবিলোঁ কি ভিডিঅ'টো মই ষ্টাৰ্ট কৰি দিওঁ আৰু এতিয়া মানে হঠাতে ডক্টৰৰ ওচৰত যাব লগা হ'ল মানে গুণগুণক লৈ পেলাই তাই মানে অলপমান কাও হৈ আছে আৰু ইফালে মানে তাইৰ দুদিন হ'ল একো খোৱা নাই তাই নাখালে মোৰো খাব ভাল নালাগে মানে সেইকাৰণে ভাবিলোঁ উৰুকা হৈ থাকিব আৰু উৰুকা হয় নাথাকে পিছৰ কথা কিন্তু ফাৰ্ষ্টতে আৰু তাইক এবাৰ ডক্টৰৰ পৰা দেখাই ন তেতিয়াহে মনটো অলপ শান্তি পাম গতিকে আমি যাব ওলাইছোঁ এতিয়া তাইক এবাৰ দেখাই লৈ আহোঁ পূৰা একদম পিন্ধি লৈছোঁ চুৱেটাৰ এটা আজি মানে বতৰটো বহুত বেয়া যে আজি ৰ'দ দিয়া নাই মানে ৰ'দ একদমেই নাই মানে কুঁৱলী নিচিনা হৈ আছে যাতে কাৰণ বতাহ চতাহ নালাগে আৰু সেইকাৰণে পুৰা মাফলা চাফলা পিন্ধি লৈছোঁ ফ্ৰেণ্ডছ ডক্টৰৰ তাৰ পৰা আহিলোঁ দেখাই পেলাই গুণগুণক মানে বেলেগ একো নাই মানে কি তাই মানে অভুক টাইপৰ হৈছে আৰু সেইকাৰণে মানে লিভাৰৰ এটা ঔষধ দিছে আৰু কেইটামান কাহৰো মানে চৰ্দি এনেদৰে ঔষধ দিছে কৈছে ভাল পাব আৰু একো চিন্তা কৰিব নালাগে তো মানে অলপ মনটো ভাল লাগে ন দেখাই মেলি অহাৰ পিছত ভাল নালাগে ন ছোৱালীজনী কিবা এটা খুৱাই ল'ব পাৰিলে তাই খালে তাৰপিছতহে আমাৰ খাব মন যায় এনেকুৱা আৰু জাষ্ট আহি পালোঁ আহি পেলাই মুখ হাত ধুলোঁ আৰু এতিয়া তাইক অকণমান কিবা খুৱাব মই চেষ্টা কৰোঁ তাৰপিছত নিজেও ভাত খাম বলকচোন চাওঁ মায়ে কি কৰি আছে আজি যিহেতু উৰুকা কি বনাইছে এতিয়া দুপৰীয়া ৰাতিহে উৰুকাৰ খানা হ'ব গতিকে বলকচোন চাওঁ এয়া দালি বনাইছে হয় মজা বস্তু এটা বনাইছে কৰ্দৈ টেঙা চেৰে বনাইছে মা আৰু কি বনাইছা কৰ্দৈ টেঙা আৰু সেয়া ৰাতিৰ কাৰণে মাছ ভাজি থৈ দিছে মা এতিয়াই মানে দুপৰীয়া ভাজি থৈ দিছে আৰু তাৰপিছত ভাত পানী খাই ল'লোঁ আৰু খাই পেলাই মায়ে মানে গুলি চুলি ৰেডি কৰি দিছে আৰু মই এনেদৰে তেল পিঠা বনাই আছোঁ ওচৰত মাও বহি আছে পাপাও আছে গোটেইকেইজন আছে আৰু তো পিঠাখিনি বনালোঁ এনেদৰে এতিয়া 3:30মান বাজিলে গুণগুণক খুৱাব লৈ গৈছিলোঁ কিন্তু তাই নুশুলেই ভাত অকণমান খুৱাব খুজিলোঁ খাবই নিবিচাৰিলে 1 চামুচমান খালে নেকি বাৰু যি কি নহওক মেডিচিনখিনি খোৱালে চাগে কালিমানৰ পৰা খাব পাৰে অলপ মনটো ভাল লাগে ন দেখাই মেলি লৈ অহাৰ পিছত বাকী কি কৰোঁ আপোনালোক দেখাই থাকিম ভিডিঅ'বোৰ চাই থাকিব তাই টোপনি লাগি আছে তথাপি তাই নুশুৱে বহুত মস্ত আমাৰ এতিয়া মায়ে নাৰিকল আৰু চুজি মিক্স কৰি কিনে ভাজি আছে লাড়ু বনাবৰ কাৰণে মানে আমি চুজি দিলে ভাল পাওঁ সেইকাৰণে চুজি মিক্স কৰি পেলাই ভাজি আছে আৰু মই গাখীৰ গৰম কৰি আছোঁ তাৰপিছতে মা আৰু মই মিলি পেলাই লাড়ুকেইটা বনালোঁ পাৰিছে আৰু এতিয়া আমি যাব ওলাইছোঁ উৰুকাৰ খানা খাবলৈ মানে আমাৰ ওচৰত মই যে গৈ থাকোঁ বাইদেউহঁতৰ ঘৰত বাইদেউ ভিনদেউ আজি ক'লে কি সিহঁতৰ ঘৰতে খাবৰ কাৰণে একেলগে গতিকে আমি যোগাৰ পাতিও লৈ লৈছোঁ কিবা কিবি আৰু সিহঁতো আনিছে গতিকে এতিয়া যাওঁ আৰু তাতে আমি খানাৰ যোগাৰ কৰোঁ আৰু আপোনালোকক দেখাই থাকিম এইফালে মায়ে বহি লৈছে পূৰা একদম জোৰ চৰত বনাবৰ কাৰণে আৰু এইফালে এইখিনি পাঠা মাংস আৰু মই আছিলোঁ চব্জি কাটি পেলাই আৰু বা ইফালে কি যা যোগাৰ লাগে এইবোৰ যোগান ধৰি আছে আৰু পাপা পূৰা ওচৰত বহি লৈছে ঠাণ্ডাৰ দিন যিহেতু আৰু এইটো আমাৰ গুণগুণ এয়া যোগাৰ এইবিলাক কৰি দিছোঁ একদম মজাছে পূৰা হৈ আছে এইবিলাক মিক্স ভাজিৰ কাৰণে পূৰা ৰেডি ধুই চুই পূৰা ৰেডি হৈ আছে এইফালে এইখিনি হৈ যাব এইফালে বহুৱাই নাই মাংস এতিয়া বনাবহে পূৰা তাৰপিছত মাছৰ আঞ্জা ওলকবি আলুৰ লগত আমাৰ যে উৰুকা এনেদৰে খাব লাগিব আৰু এয়া আমাৰ বাইদেউ গুণগুণ চাহ লৈ আহিছে একদম স্পেচিয়েল গাখীৰ চাহ আৰু পিঠা এতিয়া খাবহে লাগে আৰু মানে বনাই ভাগৰ লাগি গৈছে ন সেইকাৰণে আৰু সদায়তো গেছত বনাই খোৱা যায় কিন্তু উৰুকা বুলি এনেদৰে বাহিৰত চৌকা খুন্দি বনাই খালে কিবা এটা বেলেগ মজা লাগে নহয় জানো বনোৱা হৈ গ'ল আৰু এতিয়া খাবহে লাগে গতিকে খাই লওঁ গোটেইবোৰ একেলগে আৰু তাৰপিছত লগ পাই আছোঁ আপোনালোকক য'তে উঠিছোঁ উঠি পেলাই পটাপট মায়ে ঘৰ চৰ সাৰি দিছে আৰু মই মুচি দিলোঁ আৰু যি কাপোৰ ধুব লগা আছিল ধুলোঁ মাৰো গা ধোৱা হ'ল মোৰো হৈ গ'ল ভণ্টিৰো হ'ল এতিয়া খালি হাজবেণ্ডে গা ধুব বাকী আছে আৰু গুণগুণে উঠা নাই গা ধোৱা হ'লেই আমি আৰু যাওঁ পটাপট মেজি জ্বলোৱা ঠাইত উপস্থিত হৈ গ'লোঁ গোটেইবোৰে গৈ আৰু এতিয়া মেজি জ্বলোৱাৰ আগত যিখিনি নিয়ম কৰিব লাগে সেইখিনি কৰি আছে তাৰপিছত মেজিটো জ্বলাই দিব আগতে একদম সৰু যেতিয়া আছিলোঁ তেতিয়া মামাহঁতৰ ঘৰত আহিছিলোঁ বিহুৰ টাইমত আৰু তেতিয়া দেখিছিলোঁ এনেকুৱা এটা পৰিৱেশ বিহুৰ ইমান ভাল লাগিছিলে তাৰপিছত আমি ইয়াতে নাছিলোঁ আমি আছিলোঁ গুৱাহাটীত আগতে তো তাতেতো এনেকুৱা পৰিৱেশ দেখিবলৈ পোৱা নাযায় তাৰপিছত আৰু কত বছৰৰ মূৰত এনেকুৱা পৰিৱেশ দেখিবলৈ পাই মানে বহুত বেছি ভাল লাগিছে আৰু আপোনালোকৰ লগতো মই সেইকাৰণে শ্বেয়াৰ কৰিছোঁ বহুত বেছি ভাল লাগে ন বিহুৰ এই গাঁৱৰ যিটো পৰিৱেশ মানে মেজি জ্বলোৱা কিমানখিনি ফূৰ্তি লাগে সৰুকালৰ কথাবোৰ মনত পৰি গ'ল আজি বহুত বেছি ভাল লাগিছে মনটো হেল্ল' ফ্ৰেণ্ডছ আমি মেজি জ্বলাই আহি গ'লোঁ ঘৰত তাতে মাকাৰে ছটিয়ালোঁ আৰু এতিয়াই আমি চাহ খাওঁ এতিয়া ৰাতিপুৱাৰ চাহ খাই লওঁ ঘৰত
সেয়া মা কাৰে আজি ৰাতিপুৱা মেজি জ্বলা অহাৰ পিছত আৰু মই ভিডিঅ' বনোৱাই নাছিলোঁ আৰু এতিয়া আমাৰ আৰু এটা খানা হৈ গৈছে যোৱাকালিতো উৰুকাৰ খানা খালোঁৱে আমি আৰু বাহঁতে আজি আৰু মানে আমাৰ ওচৰত যিকেইঘৰ আছে 7 ঘৰ মানে টোটেল পূৰা পথাৰৰ মাজত মানে আমাৰ আজি খানা হ'ব পূৰা ৰাতি এতিয়া মাহঁতে চবেই গৈছে তাতেই আছে লাগি ভাগি কিন্তু মই মানে মোৰো গাটো ইমান ভাল নহয় আৰু গুণগুণৰো মানে কি হৈছে তাইৰো কাহ হৈ থকাৰ কাৰণে লৈ যোৱা নাই মানে ঠাণ্ডাও ন বহুত বেছি পৰিছে বাহিৰত সেইকাৰণে এতিয়া আমি যাব ওলাইছোঁ আৰু 7:30 এতিয়া বাঢ়িছে গতিকে এতিয়া আমি যাম তাতে আজি একদম ধামাকা খানা হ'ব উৰুকাৰ আজি মানে দুদিন হ'ল আৰু যোৱাকালিও খালোঁ আৰু আজিও আমাৰ ধামাকা খানা গতিকে আৰু লগে ভাগে খালে ঘৰত মানে অকলে খোৱাতকৈ অকলে খালে ইমান এটা ভাল নালাগে ন যেতিয়া বেছি মানুহ হয় বেছি লগৰ লগত খোৱা যায় তেতিয়াই মানে খানা বাকী মাছ মাংসটো চবে খায়ে থাকে সেইটো ডাঙৰ কথা নহয় কিন্তু লগে ভাগে মিলি খালে এসাঁজ তেতিয়া বহুত বেছি ভাল লাগে গতিকে আমি এতিয়া যাম তাতে আৰু তাতে যি বাৰু আপোনালোকক দেখাম গতিকে চাই থাকিব ভিডিঅ'টো মজা সেই দাদাই পূৰা চুঙাত ব্ৰইলাৰ মাংস ভৰাই ৰেডি কৰি থৈ দিছে পুৰিবৰ কাৰণে চুঙাত ঘৰুৱা মাংস খাব পাম আজি ৰান্ধেনি তো মেইন এয়া দাদাই বনাই আছে পাঠা মাংস পূৰা মজা আছে হাজবেণ্ডে এতিয়া চুঙাকেইটা পুৰি আছে চুঙা ব্ৰইলাৰ খানা কেনে হৈছে ৰান্ধেনিকে সুধিছোঁ মই আমাৰ কাৰণে কিন্তু একদম বঢ়িয়া হৈছে একদম মজা মানে দে বৌ খোৱা একো নাই ভাতত কি মামী কেনে হৈছে খানা একদম ফাৰ্ষ্ট ক্লাছ বৌ একোৱে খানা বৃদ্ধিবা কেনে হৈছে খানা একদম মাংস অ বৌ কেনে হৈছে